তো হেল্ল' দোস্তসকল, মই আছোঁ আতাউৰ ৰহমান আপোনাৰ লগতে আৰু ভিডিঅ' জৰিয়তে আছোঁ। আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো মুছলমান মানুহৰ সম্পূৰ্ণ আঘাত লাগি যাব, সম্পূৰ্ণভাৱে দিলত আঘাত লাগি যাব। এনেকুৱা এটা ঘটনা ঘটিছে বাংলাদেশৰ কুমিল্লা জিলাত নামত। এই বৰ্তমান যে ট্ৰেডিং চলি আছে, বৰ্তমান যে চলি আছে যিটো হিন্দুসকলৰ পূজা যেটি চলি আছে দুৰ্গা পূজা, আৰু সেই দুৰ্গা পূজাত এটা ঘটনা ঘটিছে। আপোনালোকে জানে না নাজানে মই নাজানো, মই যিটো খবৰ পাইছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। দোস্তসকল এইকাৰণে শ্বেয়াৰ কৰিছোঁ, মুছলমানৰ দিলত আঘাত কৰিছে, হৃদয়ত আঘাত কৰিছে, যিটোভাৱে মুছলমান মানুহে নিজৰ জীৱনটো দিব পাৰে সেই বস্তুৰ ওপৰত আঘাত হাৰিছে। আপোনালোকে গমে পাইছে কি কোনটোৰ কথা কৈ আছোঁ। আমালোকৰ মুছলমান ধৰ্মৰ যিটো আছে আল পবিত্ৰ কোৰআন, স্বয়ং আল্লাহ তাআলাই নিজে পঠাইছে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত। সেই কোৰআনৰ ওপৰত আল পবিত্ৰ কোৰআনৰ ওপৰত অপমান কৰিছে। সেই কোৰআনটো লৈ কেনে যিটো ঠাকুৰ আছে গণেশৰ ভৰিৰ ওপৰত ৰাখিছে। এনেকুৱা একটা জঘন্যতম কাম কৰিছে। নাজানো ইয়াৰ পিছত কাৰ হাত আছে, কোনে কৰিছে এইটো কাম। এইটো ভিডিঅ' আপোনালোকে দেখি আছোঁ। তাৰপিছতে বহুত গণ্ডগোল হৈ গৈছে, আৰু তাৰপিছতে কি হ'ল দোস্ত, তাৰপিছতে তাৰ পৰা ডিচি আহিছে। ডিচি এখানে আপোনালোকক ডিচিৰ কথাবিলাক শুনাই আছোঁ। কোরআন শরীফ ওসি সাহেবের হাতে, উনি নিজে প্রুফ। এই কোরআন শরীফ ওনার হাতে, উনি নিজে সাক্ষী, উনি নিজে এসে দেখছে যে পূজা মণ্ডপের তাদের কি জানি মূর্তির পায়ের নিচে আমাদের কোরআন শরীফ রেখে আমাদের কোরআনকে তারা অপমান করেছে। দোস্ত শুনিলে আপোনাৰ এই ঘটনাটো একেবাৰে সত্য, আৰু বাংলাদেশত এতিয়া ষড়যন্ত্ৰ চলিছে মুছলমানৰ ওপৰত হত্যা কৰিবলৈ। গতিকে দোস্ত মই যিবোৰ ইনফৰমেশ্যন পাইছিলোঁ সেইবোৰ আপোনালোক দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে ভালকৈ শ্বেয়াৰ কৰিব আৰু মুছলমানসকলক দেখাবলৈ চেষ্টা কৰিব। দেখো কেনেকুৱা অত্যাচাৰ চলি আছে এই বিশ্বত মুছলমানসকলৰ ওপৰত। মুছলমানক ধ্বংস কৰিবলৈ, মুছলমানৰ লগত বিভিন্ন ধৰ্মৰ লগত কাজিয়া লগাবলৈ কোনে ইমান সন্ত্ৰাসী কাৰ্যকলাপ চলাই আছে, সেইটো বহুত বৰ ডাঙৰ কথা। আৰু যিয়ে কৰিছে তাৰ সঠিক বিচাৰ হোৱাটো উচিত আমি ভাবোঁ। এনেকুৱা আমাৰ দিলত আঘাত লাগিছে, যিটো আমি ইমানেই কৰ্তব্যৰে আপোনালোকক জনাই আছোঁ। দোস্ত ভিডিঅ'টো যদি ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। থেংক ইউ।